খামচিন আমান, খামচিন মানে 50, আমান মানে বছৰ, মই 50 বছৰ ধৰি উৰাকিবু হালুল আৰব, উৰাকিবু মই লক্ষ্য কৰি আছোঁ, হালুল আৰব আৰবৰ অৱস্থা, মই 50 বছৰ ধৰি আৰবৰ অৱস্থা লক্ষ্য কৰি আছোঁ। ৱাহুম ইয়াৰ আদুন ৱেলা ইয়ুমতিৰুন, ৱাহুম ইয়াৰ আদুন তেওঁলোকে কথা বেছিকৈ কয়, ইয়াৰ আদুন মানে কথা বেছি কয়, ৱেলা ইয়ুমতিৰুন আৰু তেওঁলোকে কাম নকৰে। অৰ্থাৎ তেওঁলোকে কথা বেছিকৈ কয় কিন্তু সেই অনুপাতে কাম নকৰে। ৱাহুম ইয়াদখুলুনাল হুৰুব ৱেলা ইয়াখৰুজুন আৰু তেওঁলোকে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰে, ৱেলা ইয়াখৰুজুন কিন্তু তেওঁলোক ওলাই নাহে। অৰ্থাৎ তেওঁলোকে যুদ্ধত প্ৰৱেশ কৰিলেও কেতিয়াও তেওঁলোক যুদ্ধত জয়ী হ'ব নোৱাৰে, ইয়াকে কোৱা হৈছে ইয়াত। তাৰপিছত আনা মুঞ্জু খামচিনা আমান, মই 50 বছৰ ধৰি উহাবিলু ৰাজমা বিলাদিন, যে ইয়াৰ চিত্ৰ অংকন কৰি আছোঁ, আৰবৰ চিত্ৰ অংকন কৰি আছোঁ। তুসাম্মা মাজাজান বিলাদুল আৰব, আৰব ভূখণ্ডক ৰূপক হিচাপে নামাকৰণ কৰা হৈছে। মই দেখিবলৈ পাইছোঁ যে আৰব ভূখণ্ডক এটা ৰূপক হিচাপে নামাকৰণ কৰা হৈছে। ৰাসামতু বিলাউনি শাৰাবিনা হিনান, ৰাসামতু মই চিত্ৰ অংকন কৰিছোঁ, বিলাউনি শাৰাবিনা হিনান কেতিয়াবা সিহঁতৰ তেজ চলাচল কৰা হীৰাৰ, অৰ্থাৎ আৰব জাতিৰ তেজ চলাচল কৰা হীৰাৰ চিত্ৰ মই কেতিয়াবা অংকন কৰিছোঁ, কিছু সময় অংকন কৰিছোঁ। ৱাহিনান ৰাসামতু বিলাউনিল গজব আৰু কিছু সময় মই তেওঁলোকৰ খঙৰ চিত্ৰ অংকন কৰিছোঁ, গাজাবুন মানে খং। ৱাহিনা হিনান তাহাৰ ৰাসমু আৰু যেতিয়া মোৰ চিত্ৰ অংকন শেষ হয়, চা আলতু নাফচি মই নিজকে প্ৰশ্ন সুধোঁ, ইজা আলানু জাতা ইয়াউমিন ৱাফাতাল আৰব, যেতিয়া ইজা মানে যেতিয়া আলানু ঘোষণা কৰা হ'ব, জাতা ইয়াউমিন এদিনাখন, ৱাফাত মানে মৃত্যু, আল আৰব আৰব জাতিৰ, যেতিয়া আৰব জাতিৰ মৃত্যু, এদিনাখন যেতিয়া আৰব জাতিৰ মৃত্যু ঘোষণা কৰা হ'ব, অৰ্থাৎ আৰব ধ্বংস হ'ব বা আৰব জাতিটো ধ্বংস হ'ব। ফাফি আইয়ি মাকবাৰাতিন ইয়ুদফানুন, ফাফি আইয়ি গতিকে কোনখন মাকবাৰাতিন কবৰস্থানত, ইয়ুদফানুন তেওঁলোকক দফন কৰা হ'ব, গতিকে কোনখন কবৰস্থানত তেওঁলোকক দফন কৰা হ'ব। ৱামান চাউফা ইয়াবকি আলাইহিম, ৱামান চাউফা, ৱামান আৰু কোনেনো, চাউফা ইয়াবকি কান্দিব, আলাইহিম তেওঁলোকৰ বাবে, আৰু কোনেনো তেওঁলোকৰ বাবে কান্দিব। ৱালাইছা বানাতুন আৰু তেওঁলোকৰ কোনো ছোৱালী নাই, ৱালাইছা লাদাইহিম বানুন আৰু তেওঁলোকৰ কোনো পুত্ৰ নাই, ৱালাইছা হুনালিকা হুজনুন আৰু তাত নাই কোনো সুখ, ৱালাইছা হুনালিকা মাইয়াহজানুন আৰু তাত সুখ প্ৰকাশ কৰিবলৈ কোনো নাথাকিব, ৱালাইছা হুনালিকা আৰু তাত কোনো নাথাকিব, মাইয়াহজানুন যোনে নেকি সুখ প্ৰকাশ কৰিব, অৰ্থাৎ সুখ প্ৰকাশ কৰিবলৈ কোনো নাথাকিব। ৰাআইতু উৰুবাতান মাৰুজাতান, ৰাআইতু উৰুবাতান মাৰুজাতান, ৰাআইতু মই লক্ষ্য কৰিছোঁ, উৰুবাতান আৰবৰ চৰিত্ৰ, মাৰুজাতান এটি চিত্ৰ হিচাপে, অৰ্থাৎ মই আৰবৰ চৰিত্ৰক এনে এটা ছবি হিচাপে দেখিবলৈ পাইছোঁ বা এনে এটা চিত্ৰ হিচাপে দেখিবলৈ পাইছোঁ, বা প্ৰদৰ্শনীও বুলি ক'ব পাৰোঁ, যে এনে এটা প্ৰদৰ্শনী হিচাপে মই দেখিবলৈ পাইছোঁ। ফি মাজাদি আসলাছিল কাদিম, যে কেনেকুৱা চিত্ৰ, কেনেকুৱা প্ৰদৰ্শনী, ফা মাজাদি আসলাছিল কাদিম পুৰণা আচবাব পত্ৰ নিলামত বিক্ৰী হোৱাৰ দৰে, অৰ্থাৎ পুৰণা আচবাব পত্ৰ নিলামত বিক্ৰী হোৱাৰ দৰে আৰবৰ চৰিত্ৰটো মই এনেকুৱা এটা প্ৰদৰ্শনী হিচাপে দেখিবলৈ পাইছোঁ, যে আৰবৰ চৰিত্ৰটো যেন নিলামত বিক্ৰী হোৱাৰ দৰেহে হৈছে। ৱালাকিন্নানি মা ৰাআইতুল আৰব, ৱালাকিন্নানি কিন্তু, ৱালাকিন্নানি মা ৰাআইতু যে দেখা পোৱা নাছিলোঁ, আল আৰব আৰব জাতিক, অৰ্থাৎ ইয়াৰ আগতে মই আৰব জাতিক এনেকুৱা অৱস্থাত কেতিয়াও দেখা পোৱা নাছিলোঁ। কবিয়ে আক্ষেপ কৰি কৈছে যে ৱালাকিন্নানি মা ৰাআইতুল আৰব,
ইয়াৰ আগতে মই আৰব জাতিক এনেকুৱা অৱস্থাত কেতিয়াও দেখা পোৱা নাছিলোঁ। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এতিয়া কবিতাটিৰ অনুবাদখিনিও শিকিব পাৰিলা। গতিকে আজিলৈ ইমানতেই সামৰিবলৈ ওলাইছোঁ। ধন্যবাদ।